বিচ্ছেদ সঁচাকৈ হয়নে বাৰু? সেইদিন তুমি মোৰ পৰা আঁতৰিছিলা আৰু সকলোৱে নাম দিছিল সম্পৰ্ক বিচ্ছেদৰ। বিচ্ছেদ সঁচাকৈ হয়নে বাৰু? আমাৰ জানো বিচ্ছেদ হৈছিল? বিচ্ছেদ বুলি কৈ মোৰ পৰা আঁতৰিলেই তোমাক জানো আঁতৰিব দিব পাৰোঁ? মৰম অনুভূতিবোৰক দূৰত যোৱা জানো চাব পাৰোঁ? পাহৰিব জানো পাৰোঁ আমাৰ হালুখোৱা প্ৰেমৰ সম্পৰ্কক? তুমি জানো পাৰিছা পাহৰিব ভালপোৱাৰ হেঁপাহত উদযাপন কৰা সন্ধিয়াবোৰৰ কথা? পাহৰিব পাৰিছা জানো সেউজীয়া সপোনবোৰৰ কথা? মই নোৱাৰোঁ কেতিয়াও তোমাৰ স্বৰ্ণ উজ্জ্বল চকুৰ ভাষা পাহৰিব। তুমি মোৰ কাষত থাকিলে একো নকলেও ভাল লাগিছিল। তোমাৰ মৌন উশাহবোৰ মোৰ কাৰণে ভাষা হৈ পৰিছিল। সেই উশাহৰ মাজতে মৃত্যুৰ সতে শাৰী শাৰী সজি উঠিছিলোঁ একমাত্ৰ তোমাৰ বাবে, তোমাৰ মুখৰ হাঁহিটিৰ বাবে। কিন্তু তুমি মোৰ লগত নহয়, মোৰ কাষতো নাথাকিলা। আৰু আজি সকলোৱে কয় তুমি মোৰ পৰা আঁতৰি গৈছা, মানে আমাৰ বিচ্ছেদ জানো সঁচাকৈ হ'ব পাৰে? ঠিকেই তুমি মোৰ পৰা আঁতৰিছা, কিন্তু ভাল লগাবোৰৰ সোঁৱৰণিক জানো লৈ যাব পাৰিছা মোৰ পৰা? ঠিকেই তুমি ঘূৰাই দিছা তোমাক দিয়া এপদ বস্তু, কিন্তু ঘূৰাই জানো দিব পাৰিবা হস্তকামী সূৰ্যৰ পোহৰত তোমাৰ কপালত কোৱা স্নেহ চুমটিৰ অনুভৱক? পাৰিছা জানো সময়বোৰক ঘূৰাব তোমাৰ লগত পাৰ কৰা প্ৰতিটো পলক? চিঠিবোৰ জ্বলাই দিছা ঠিকেই, কিন্তু সেই মোৰ কেঁচা কলিজাৰ মৰমৰ অনুভৱবোৰক মুচি পেলাব জানো পাৰিছা? নাই, নোৱাৰা। যদি নোৱাৰাই তেন্তে আমাৰ বিচ্ছেদ হ'ল কেনেকৈ? বিচ্ছেদ সঁচাকৈ হয়নে বাৰু? প্ৰেমৰ চোন আৰম্ভণিহে আছে, শেষ নাইও।